চাওঁ কাৰ কিমান দম। মই প্ৰায় 100 মিয়া যুৱক আনি মোৰ এটা কাম আছে শিৱসাগৰ জেগনিকটীয়াত লগাম। কোনোবা যদি মাইকা লাল আছে, এই যেনেকৈ এতিয়া লাঠি লৈ নাটক কৰি আছে, লাঠি লৈ আহিব, খালী হাতে আহিব দেই, লাঠি লৈ আহিব। এই ইউনিছ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন। এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয়। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ ডাঙৰ কথা কয়, সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? অসমীয়াৰ কথা কয়, ক'ত মিয়াৰ কথা কৈ আছে? নমস্কাৰ অসমবাসী ৰাইজ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ইউনিছ তামুলী নামৰ মানুহ এজনে অসমত 100জন মিয়া আনিম বুলি কৈছে। তো আপোনালোকে এই ভিডিঅ'টোত গম পাব আৰু তেওঁৰ মুখেৰে শুনা পাব কোনে কাৰ কিমান দম আছে চাওঁ বুলি কৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষলৈকে চাওক, ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আপোনালোকে। 10 বজাত অহা 8 তাৰিখে মই প্ৰায় 100 মিয়া যুৱক আনি মোৰ এটা কাম আছে শিৱসাগৰ জেগনিকটীয়াত লগাম। কোনোবা যদি মাইকা লাল আছে, এই যেনেকৈ এতিয়া লাঠি লৈ নাটক কৰি আছে, লাঠি লৈ আহিব, খালী হাতে নাহিব দেই। চাওঁ কাৰ কিমান দম। 10 বজাত একদম ফাইনেল শুনি লওক। শিৱসাগৰ জেঙনিকটীয়াত প্ৰায় 100 মান মিয়া যুৱক আহিব। যিবিলাক ভাওনা কৰি আছে সেইসকলক কৈছোঁ, তেওঁক কি বুলি ক'লে আপোনালোকে শুনক এই ভিডিঅ'ত। এই ইউনিছ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন। এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয়। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব। সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ ডাঙৰ কথা কয়, সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? আপোনালোকে কিয় নকয় বেটা? এইবিলাক কথা নকবি দেই। এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ। এইবিলাক কথা আপোনালোকৰ আগত কয়, আপোনালোকে কিয় মুখখনত ধৰি নলয়? অসমীয়াৰ কথা কয়, ক'ত মিয়াৰ কথা কৈ আছে? আপোনালোকে উত্তৰ দিবচোন, কোৱা বন্ধ হৈ যাব। এই ইউনিছ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। মই ক'লো নহয়, মই উল্টা কৰিছোঁ। আৰু আপোনালোকে এইটো কথা কেতিয়াও নাভাবিব যে মোক দাবাব পাৰিব, এইবিলাক নহয়। মই যাম অশোক সিংহীৰ কাৰণে। কংগ্ৰেছৰ নেতাবিলাকে ভাল পায় নিজৰ ঘৰৰ সন্মুখত মানুহ জোন বান্ধি। আমি এইটো ভাল নাপাওঁ নহয়। ইয়াতে আমাৰ অবজাৰ্ভাৰ যাব, বহিব বিলাসীতাত, মানুহক মাতিব, চিলিপ ল'ব, বুকিং ল'ব, যি ল'ব লৈ ডিষ্ট্ৰিক্টত আহিব, ডিষ্ট্ৰিক্টৰ পৰা ষ্টেটত যাব, ষ্টেটৰ পৰা চেণ্ট্ৰেল পাৰ্লিয়ামেণ্ট টিউবত যাব। এইবিলাক কাম ৰাজীৱ হ'ব নহয়। আমাৰ পাৰ্টিত এইটো নহয়। ওপৰৰ দিলীপ শইকীয়াৰ ৰুম আছে, বাহিৰে বহক, ধুনীয়াকৈ 5জন সোমাওক। অধ্যক্ষ মহোদয়, মই এইটো কথা ক'ব খুজিছোঁ, তেওঁ শুনিব। এনেকৈ মিডিয়াৰ আগত, কেমেৰাৰ আগত এইটো বেয়া, সিটো বেয়া বজাব, পাৰ্টিটো দুৰ্বল হৈ যাব। এইবিলাক নকৰিব। আমাৰ পাৰ্টিৰ টিকেটৰ কাৰণে, যোনে ইয়াত টিকেটৰ কাৰণে আহিব তাৰে টিকট যাব। আৰু মই সমষ্টিত গৈ ক'ম যে মই কাটিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে ইউনিছ তামুলীক হিমন্তই বেয়াকৈ দিলে, আপোনালোকে দেখা পালে ভিডিঅ'টোত। আৰু ইউনিছ তামুলীৰ দম নাই ওলাই আহিবলৈ, যিহেতু ইউনিছ তামুলীৰ দম দেখাইছে আমাৰ হিমন্ত মামাক। তো আপোনালোকে এই ভিডিঅ'টো চালে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰা আৰু চেনেলটোত নতুনকৈ অহাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।